খাই কেনে লাগছে চাও কেনেকে খাইছা দেখুৱাচোন মোক মোৰ লগত তুমি বাইকত বহি থাকিলে কোনোবা বেলেগ ল'ৰা পিছপিনে চোৱা নেকি কোৱা এটা কথাত মন বেয়া লাগি গ'ল ভিডিঅ' বনাব ইচ্ছা নোহোৱা হৈ গ'ল মোক যেনেকে ক'লে মই এনে কৈছো তোমাক জ্বলাবৰ কাৰণে কৈছো তোমাক জ্বলাই মোৰ ভাল লাগে Welcome back to my YouTube channel. মই ৰাজদীপ আৰু মই মোৰ YouTube channel পুনৰ এবাৰ আপোনাক স্বাগতম জনাইছোঁ মই অলপ মনে মনে কথাবোৰ কৈ আছোঁ কাৰণ আহিছোঁ আমাৰ ঘৰৰ ওচৰৰে এখন ফিল্ডত ৰিল শ্বুটিং কৰিবৰ কাৰণে আৰু মানুহগৰাকী তাতে ৰিল প্ৰেক্টিচ কৰাত ব্যস্ত হৈ আছে মই ভাবিছোঁ এইখিনিতে আমিও এটা ৰেপিড ফায়াৰ ভিডিঅ' বনাই দিওঁ কিন্তু আজি ৰেপিড ফায়াৰটো হ'ব কিছুমান টুইষ্টবোৰ কি হ'ব জানেনে টুইষ্টবোৰ হ'ব এইটো যে মই তেওঁক প্ৰশ্ন সোধাৰ আগতে কম কি জিভা উলিয়াই উত্তৰ দিব লাগিব আৰু ঠিক সেইখিনি সময়তে মই যিকোনো গছৰ পাত এটা ছিঙি পাৰিলে নিম পাতৰ গছ এটা পাত ছিঙি মই তাইৰ মুখত জিভাৰ ভিতৰত সোমাই দিম তাই গম নাপায় কিন্তু পিছত মই সেইটো কভাৰ আপ কৰিবৰ কাৰণে নহ'লেতো মোৰ বলি হ'ব পাৰে ন তো সেইটো কভাৰ আপ কৰিবৰ কাৰণে মই তাইক দিম এটা চকলেট গিফ্ট তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ কেমেৰা ছেটআপ ইয়াতে এটা কেমেৰা লাগি আছে সেইখিনি তেওঁৰ বাজি যায় মুখত সেইখিনি তাই প্ৰেক্টিচ কৰি আছে ৰিল আৰু মই সুধিব গৈ আছোঁ ৰেপিড ফায়াৰ প্ৰশ্ন তুমি ৰেডি হৈ আছে ৰেপিড ফায়াৰ সুধিবৰ কাৰণে কিন্তু এটা বস্তু আজি টুইষ্ট আছে টুইষ্ট শুনিলা এটা বস্তু আজি টুইষ্ট আছে সেই টুইষ্টটো হৈছে এইটো যে তোমাক ফাৰ্ষ্ট প্ৰশ্নটো যেতিয়া মই সুধিম আজি কাৰণ ময়ে সুধিম তুমি মোক সুধিব নোৱাৰা তো তোমাক যেতিয়া তুমি বেলেগ পাৰ্টত সুধিবা আজি মই সুধিম তো আজি মানে মই ভাবি থৈ দিছোঁ কি সুধিম তো আজি মই সুধিম যে ফাৰ্ষ্ট প্ৰশ্নটো যেতিয়া সুধিম তুমি জিভা উলিয়াই উত্তৰ দিব লাগিব অ'কে জিভা উলিয়াই কেনেকৈ উত্তৰ দিবা নহয় জিভা উলিয়াম মানে এনেকুৱা টাইপত মই সেইটো কৰা নকৰোঁ এনেকুৱা টাইপত উত্তৰটো হ'ব পাৰিবা আৰু চকুটো মুদি থাকিব লাগিব কিন্তু তো আৰম্ভ কৰোঁ আনকমন হয় তো এবাৰ চাই লওঁ কেনেকুৱা হয় নেকি তো বোলা ভিডিঅ'টো আৰম্ভ কৰোঁ তাইক প্ৰেংকটো কৰাৰ আগতে ইয়াতে আছে নিমৰ গছ আৰু মই নিমৰ পৰা পাত ছিঙি লৈছোঁ মনে মনে আৰু এইটো যেতিয়া জিভা ওলাব মই পিটিকি মই তাইৰ মুখত সোমাই দিম তো বলক তো আজি ইপিনে হা আজি মোৰ প্ৰথম প্ৰশ্নটো হৈছে এইটো ইপিনে তুমি ইপিনে মই আনকমফৰ্ট ফিল কৰি আছোঁ য়েছ তো আজি মোৰ প্ৰথম প্ৰশ্নটো হৈছে এইটো যে তুমি কেতিয়াবা নিজৰ মোজাটো বহুত দূৰ পিন্ধি গৈছা দিনত বহুত দূৰ ঘূৰিছা তো ঘূৰাৰ পিছত নিজৰ মোজাৰ গোন্ধ নিজে শুঙি নাকত লগাই শুঙি পাইছা নে ফাৰ্ষ্ট প্ৰশ্ন জিভা উলিয়াই ক'ব লাগিব জিভা উলিয়াই আৰু চকু মুদি ক'ব লাগিব মই কিয় দেখাই দিম তোমাক মই অলৰেডি দেখুৱালোঁ দেখিছে গাইজ কি চালোঁ মাল দিয়া তুমি এনচাৰটো দিয়া মোজা গোন্ধ শুঙি পাইছা নিজৰ মোজা নিজে কেতিয়াবা গোন্ধ শুঙি পাইছা নাই জিভা উলিয়াই এইখিনি ক'ব লাগিব আৰু জিভাটো উলিওৱা দিয়া চকু মোজা নাই হ'ব দিয়া জল্দি দেৰি হৈ আছে ইমান ষ্টাইলত জিভা উলিয়াবৰ কাৰণে চেষ্টা ছোৱালীবিলাকে লাজ কৰে নেকি ইমান ষ্টাইলত জিভা উলিয়ালে নহ'ব ভালকৈ উলিয়াব লাগিব দে ৰেডি কোৱা গোন্ধ শুঙি পাইছানে দিয়া কোৱা নৰসিংহৰ পাত আছিল নেকি এইটো নৰসিংহ নেকি অঁ এইটো কিবা এটা গোন্ধ ওলাই মই নিম পাত বুলি ভাবিছোঁ ধেমালি কৰোঁতে প্ৰশ্নটোৰ উত্তৰ লোৱা নহ'ল বাৰু যিয়ে নহওক প্ৰেম কৰিলোঁ ইপিনে খং কৰি আছে মোক ভিডিঅ' নবনাওঁ বুলি কৈছে কিন্তু এনেকৈতো মোৰ দালি নগ'লে সেইটো কাৰণে মই নিজে চৰি ক'লোঁ চৰি অ'কে তো এতিয়া মোক কোৱা তুমি কেতিয়াবা নিজৰ মোজাৰ গোন্ধ শুঙি পাইছা নাই ফাৰ্ষ্ট কেতিয়া পাইছা মানে এনেকৈ খুলি কিনে শুনিছা আচ্ছা অ'কে নাম্বাৰ 2 প্ৰশ্নটো হৈছে এইটো যে তুমি কেতিয়াবা আলহীৰ ঘৰত যোৱা নিশ্চয় আলহীৰ ঘৰত গ'লে বিস্কুট চানা বহুত বস্তু দিয়ে থাল ভৰাই কিনে চাহ খাব দিয়ে তেতিয়া খাই ভাল পোৱা কিন্তু লাষ্টত সন্মানৰ খাতিৰত অলপমান এৰি থৈ আহা শুনি লোৱা এৰি থৈ অহাৰ পিছত সেই বস্তুখিনিৰ প্ৰতি মানে তোমাৰ লোভ লাগে নে নালাগে পিছত খায়ে দিব লাগিছিল ভোকো লাগি আছে টেষ্টিও লাগিছিলে এনেকুৱা ফিল হৈছে নে নাই আজিলৈকে
মই এনে খাই দিওঁ হা। মানে যি যি টেষ্ট লাগে মই গোটেইখিনি খাই দিওঁ হুম। তাৰপিছত এই কেতিয়াবা মানে বিয়াই চিয়াই গ'লে আৰু হা, হা। ভাতৰ কথাটো ক'ব পাৰিছোঁ ভাত নহয় অকল চাহ অনলি চাহ মই বিয়াত কেতিয়াবা আফচোচ কৰোঁ ইছৰাম কফিটো খাব পাৰিলে কেতিয়াবা খোৱা নহয় আৰু আৰু আলহী ঘৰত গ'লে চাহৰ লগত দিয়া নাস্তাবোৰ এৰিলে নেৰুৱে খায়ে দিওঁ আমি খোৱাত লাজ নকৰোঁ ন খোৱাত লাজ নকৰোঁ মই পিছে অলপমান কেতিয়াবা আফচোচ কৰোঁ আৰু বাৰু মই খাই ভাল পাওঁ আৰু ফুৰি ভাল পাওঁ অ'কে ত' নাম্বাৰ 3 নম্বৰ 3 নম্বৰ প্ৰশ্নটো হৈছে এইটো যে মোৰ লগত তুমি বাইকত বহি থাকিলে কোনোবা বেলেগ ল'ৰা পিছপিনে চোৱা নেকি কোৱা দিয়া কোৱা জলদি হাঁহি ৰিয়েকশ্যন দি থাকিলে নহ'ব কোৱা মানে কি চোৱা মাজে সময়ে চাওঁ কাক চোৱা কেনেকুৱা ধৰণৰ ল'ৰা চোৱা কাক চোৱা ধুনীয়া চাই চাওঁ জাকে তাকে ফুৰি নাচাওঁ মই বাইক চলোৱাত ব্যস্ত হৈ থাকো তুমি ল'ৰা চোৱাত ব্যস্ত হৈ থাকা নহয় মই মাজে সময়ে চাওঁ মাছিয়ে মই এনে চাওঁ আৰু কেনেকুৱা ষ্টাইল কৰিছে কি ফাল্টু মানে খং উঠি যাব কিন্তু মোৰ এইবিলাক কি এনে কৈছে নাচাওঁ তোমাকে চাওঁ তোমাক চাই থাকোঁতে চাই এইটো মোক পতাবৰ কাৰণে কৈছে মই ভিডিঅ' নবনাওঁ এটা কথাত মন বেয়া লাগি গ'ল ভিডিঅ' বনাব ইচ্ছা নোহোৱা হৈ গ'ল মোক যেনেকে ক'লে নাই মই এনে কৈছোঁ তোমাক জ্বলাবৰ কাৰণে কৈছোঁ তোমাক জ্বলাই মোৰ ভাল লাগে বুজি পাইছা কিন্তু এইটো সঁচা কথা আৰু চবতকে এটা কথা আপোনালোকে জানে নে নাজানে মই নাজানো কিন্তু মানে এওঁ মানে অলপতে জ্বলে বহুত জ্বলে মানে বেলেগ কাৰোবাক নহয় আৰু মই যদি কওঁ এনে আৰু মই কেতিয়াবা কওঁ আৰু চাওঁ আৰু কি ৰিয়েকশ্যন দিয়ে আৰু এইটো ভাল লাগিছে সেইটো ভাল লাগিছে এনেকৈ কৰি কওঁ কি ৰিয়েকশ্যন দিয়ে ই যি খং উঠি বাইকখন যি আগত চলাই বহুত খং কৰে আৰু ৰ'বা ক'ব দিয়া তাৰপিছত মই যেতিয়া মোবাইলতো কওঁ চাচোন এই ল'ৰাটো হেণ্ডচাম লাগি আছে ন এইপিনে কি মোক যে পুৰা বহুত জ্বলে আৰু মোক জ্বলাই মাজে মাজে ভাল লাগে তোৰ খংটো ভাল লাগে গম পাই আৰু তাতে মোৰ প্ৰতি ভাল পোৱাটো বহুত আছে এইটো একচুৱেলি সঁচা কথা কাৰণ মই এইটো কথাত বিশ্বাস নকৰোঁ যে বেলেগ ল'ৰা চাই কাৰণ কিয় ময়ে যেতিয়া প্ৰথমবাৰ কিবা এটা কৈছিলোঁ কিবা কথাত ভাল লগা কিবা এনেকৈ মোকে কৈছিল চেণ্ডেল দি চৰাম আৰু মোৰ লগৰ এটাই কিবা জোকাইছিলে যেতিয়া মোৰ লগত এওঁৰ ফ্ৰেণ্ডশ্বিপ হৈছিলে তেতিয়া এইক মানে কিবা কৈছিলে কওঁতে কি কৈছিলে জানা গুৱাহাটী বিৰুবাৰীৰ ছোৱালী হয় ঠেং কাটি হাতত দি দিম নে হাত কাটি ঠেং কাটি হাতত দি দিম বুলি কৈছিল দম দিছিলে আৰু মানে বম বেয়াকৈ কৈছিল তেতিয়া মোৰ ফিল হৈছিল যে য়েছ এগৰাকী মোৰ কাৰণে বনিছে সেইকাৰণে লৈ আহিলোঁ ঘৰত বাৰু যিয়ে নহওক এবাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে এইটো যে ৰ'বা 4 নম্বৰ প্ৰশ্নটো হৈছে এইটো যে তুমি কেতিয়াবা মুৰ্গীৰ গোবৰ গৰুৰ গোবৰ ছাগলীৰ গোবৰ এইবিলাক পেলাই পাইছানে কেতিয়াবা ঘৰত 4 নম্বৰ প্ৰশ্ন জলদি উত্তৰ দিয়া জলদি স্পীডত অলপ লাউডলি মাইকটো ইউজ কৰা নাই আজি কোৱা লাউডলি মই গোবৰ পেলাই পোৱা নাই কিন্তু আনি পাইছোঁ আৰু ঘৰ মুচিবৰ কাৰণে আনি পাইছোঁ বেলেগৰ পৰা কিন্তু মানে উঠাই পোৱা নাই চাফা কৰি পোৱা নাই অহ গাঁৱত গ'লে কেতিয়াবা নাই পোৱা নাই নিদিয়ে নহয় কোনো কৰিব কিয় মানে গোবৰ পেলাব আচ্ছা মৰম কৰে আমাৰ লাডলি বেটি নাম্বাৰ 5 শেষে মানে নাই এবাৰ 5 নম্বৰ লাষ্ট প্ৰশ্ন আৰু এইবাৰ এই প্ৰশ্নটোৰ এটা ডাঙৰ টুইষ্ট আছে টুইষ্টটো হৈছে এইটো যে তুমি উত্তৰ দিয়া সময়ত এটা ৱৰ্ড কৈ আৰু এটা চকু টিপ মাৰিব লাগিব নেক্সট ৱৰ্ডটো ক'লে নেক্সট চকুটো টিপ মাৰিব লাগিব মানে মই ভাত খালোঁ এনেকুৱা টাইপত সেইটো এবাৰ ট্ৰাই কৰি চাম কেনেকুৱা লাগে তোমাৰ লগত তো মই এতিয়া সুধি আছোঁ প্ৰশ্নটো শুনি ল'বা ভালকৈ অ'কে যদি মই কেতিয়াবা বেলেগ ছোৱালী চাওঁ তেতিয়া তোমাৰ মুখ হেৰুৱাৰ বাবে ভয় লাগিব নে নালাগে দিয়া কোৱা চকু টিপ মাৰি ক'ব লাগিব দিয়া কোৱা এতিয়াও চাবা নেকি বেলেগ ছোৱালী নাই এইটো মই যিটো সুধিছোঁ সেইটো কোৱা নাই মই যিটো সুধিছোঁ সেইটো কোৱা এতিয়াও যদি চাওঁ কেতিয়াবা তোমাৰ মুখ হেৰুৱাৰ কাৰণে ভয় লাগিব নে নালাগে কি বুলি কেনেকৈ দিম চকুটো এটা ৱৰ্ড কৈ এটা চকু টিপ ভয় লাগিব নাই এতিয়া ভালকৈ কোৱা ভয় লাগিব নে নালাগে হয় মানে কি মানে ভাৱ এটা আহিব আৰু মানে আহে এইটো চব ছোৱালীৰে আহে মেবি চাগে বা চবৰে আহে চাগে তো যিয়ে নহওক মই মোৰ প্ৰশ্নবোৰ আগৰ উত্তৰ পাই গ'লোঁ আজি ৰেপিড ফায়াৰটো একচুৱেলি ময়ে সুধিছোঁ দৌৰা দৌৰিৰ মাজত হঠাৎ তোমাক মই আৰে পেটলা মানুহ পেটটো ওলাবই ন এতিয়া কথাটো হৈছে তোমাক মই ধুনীয়াকৈ চকলেট এটা গিফ্ট দিম ব'লা ঘৰলৈকে জলদি আৰু ৰিল বনাব নালাগে ব'লা
মুখ ফুলাই কিয় আছা চকলেট দিয়া চকলেট দিম বুলি কৈছিলো নহয় ওপৰত দিয়া চকলেট নাই মই জানোৱে তুমি লোৱা চকলেট লোৱা তোৰ চকলেট কি চকলেট দিছো হ্যাপি ডেন্ট নাখাম আরে ধুনিয়া ফ্রেশ লাগে খাই কি ধুনীয়া দিয়ে দিমি তো ভালকে নকওঁ আৰু দে কোৱাচোন খাই কেনে লাগছে কেনে লাগছে চাওঁ কেনেকৈ খাইছা দেখুৱাচোন মুখত